हेलो फ्रेंड्स, আজি আমি আহিলো লক্ষ্মী পূজা চাবলে। আমাৰ সৰবকত বৰ ধুনীয়া পূজা হয়। মই ভাবিলো কি আমিও এপাক চাই আহো মাৰ লগতে। এতিয়া সন্ধিয়াৰ 4-6 মান বাজিলহে। ইমান সোনকালে যে ইমান এন্ধাৰ হৈ যাব কোনে জানে। ৰ'ব পাহৰিয়ে গৈছিল, আজিকালি পূজাবোৰ ৰাতিহে হয়। এই বুলি মা আৰু মই আগত মাৰ চৰণত সেৱা এটা কাঢ়ি ললো। মাক সেৱা নকৰিলে জানো হ'ব? বাপেকে মানুহ হওক বা নহওক, আমিও পূজা চোৱাতহে লাগিলো। আমিনো আৰু দুপৰ ৰাতিলৈকে ক'ত পূজা চাই থাকিব পাৰো? কি আছে তাকে মন পুৰে এপাক চাই বোলো সোনকালে ঘৰলৈ ৰাওনা হোৱাই ভাল। তাৰপিছত দেখিলো মানুহ এটা দুটাকৈ আহি আছে। অকমান মনটোও ভাল লাগি গ'ল। এই ছটা ভীমে আকৌ সৰু সৰু পোৱালি কেইটাকে ৰখি আছে। কেতিয়া আহিব, কেতিয়া তেওঁৰ খেলনাত বহিব, কেতিয়া তেওঁ এটকা দুটকা পাব। বেচেৰাটোলৈকে মোৰ বেয়াই লাগে। এইখনৰ আকৌ নাম চাম নাজানো। উঠিব মন যায় কিন্তু উঠিবও নোৱাৰো নহয়, ভয় লাগে। এইখন আকৌ আৰু ডেঞ্জাৰ। এইখন দেখিলেই মোৰ ভৰিৰ পৰা মূৰলৈকে থুপ 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 ধৰে। দূৰৰ পৰাই তিনিতে সেৱা জনালো। বাবা, কথাটো মিছা নহয় দেই, সঁচাই কৈছো। কিন্তু এইখন বা আৰু কি বেলেগ বস্তু? নাম চামচোন এখনৰো নাজানো। কোনোবাই ক'ব নেকি কমেণ্টত এইখনৰ নাম কি? যি কি নহওক ফ্ৰেণ্ডছ, বুলিলে কিবা এটা বেলেগ এনাৰ্জি নহয় জানো। এইখন পূজাত আজি 12 বছৰমান পিছতহে আহিলো। অহাই নহয় মানে মাকো ঘূৰি পাকি পূজা চোৱাতহে ব্যস্ত। তনতো চাগে সৰু পোৱালী বিলাকহে উঠে। তাৰ মাজত মই 2জনমান ছাবস্ক্ৰাইবাৰো পালো। এপাক এপাক দুপাক দুপাককৈ পূজা চোৱাতহে ব্যস্ত। এবাৰ ব্ৰেক ডেন্সতে উঠি চাওঁ নেকি? এইখনততো একেবাৰে নোৱাৰিম। নে ৰিলছে বনাই চাওঁ? নাই পিছে কাম নহ'ব। এতিয়া কিবা এটা খাই ল'ব লাগিছিলে নহয়। সেই সময়তে মোক কোনোবাই ফোন কৰিলে। বোলো হাই হেল্ল'। খাবলৈ আহি থাকোতে আকৌ মাই দেখিলে চেলফি পইণ্ট বুলি মাক কেইটামান ফটোকে উঠালো। ডিজাইনটো খুবেই ধুনীয়া। এয়া পটেটো স্পাই আৰু মায়ে খাব বলে গৰম টেকেলি পিঠা আৰু ৰঙা চাহ। এটা ভাল লগাৰ পিছত আৰু এটা খাই দিলে মায়ে। দুটাই খাই দিলে, মই আকৌ নাখালো। ফ্ৰেণ্ডছ, যদি আপোনালোকে পূজা চাবলৈ যায় তেন্তে এই দোকানখনতে টেকেলি পিঠা আৰু ৰঙা চাহ খাবচোন, খাই ভাল পাব। এতিয়া আমি বেটাৰী ৰিক্সাতে যাওঁ ঘৰলৈ। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে, বাই বাই।